নমস্কাৰ বন্ধু বান্ধৱীসকল দা আছাম এডুকেশ্যন চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ অসম পুলিচৰ হৈ যোৱা পুৰণি প্ৰশ্ন কাকতৰ পৰা আজি কেইটামান ৰিজনিং অনা হৈছে আৰু ৰিজনিংবিলাক অতি গুৰুত্বপূৰ্ণ ৰিজনিং। এইটো ভিডিঅ'টোৰ জগতে আজি এই ৰিজনিংবিলাক আলোচনা কৰা হ'ব, গতিকে দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো প্ৰশ্ন দিয়া আছে যে নিম্নলিখিত প্ৰশ্নটোৰ পৰা সন্ধানহীন চৰিত্ৰটো বিচাৰ কৰা। প্ৰশ্নবোধক অৰ্থাৎ প্ৰশ্নবোধক স্থানত কি হ'ব সেইটো আমাক ওলাব লাগে। এতিয়া কি দিয়া আছে ইয়াতে দিয়া আছে প্ৰথমতে দেখিবলৈ পাইছে যে ইয়াতে দিয়া আছে আমি যদি এইটো যদি হয় ইফালে কৰিব লাগিব, আপোনালোকক হয় ইফালে কৰি চাব লাগিব, নহ'লে ইফালে কৰি চাব লাগিব। এই দুটা প্ৰচেছ আপোনালোকৰ যোনফালে আমাক যিহেতু হোৱাটছআপটো আমাক যিহেতু প্ৰশ্নবোধক চিনি ইয়াতে তলত দিয়া আছে, গতিকে আমি ইফালে কৰি চাম। ইফালে কৰি চালে কি হ'ব, আমি যদি 3 + 5 + 4 কৰি দিওঁ কিমান পাম? 5 9 10 11 12 কেতিয়াও হ'ব নোৱাৰে। এইটো প্লাছ কৰি দিলে তলত 4 দিয়া আছে। আমি কি কৰি চাম এতিয়া কৰি চাম এই 5 + 3 এইটো প্লাছ কৰি দিলে কিমান পাম? 5 কিমান পাম? 8 পাম। আমি 8 পালোঁ। 8ক যদি আমি 2 দি ডিভাইড কৰি দিওঁ তেনেহ'লে কিমান পাম? 4 পাম। এইটো পালোঁ। ঠিক এনেদৰে আমাৰ দুয়োটাই মিলিব লাগিব। 4 পালোঁ, এইটো যেনিবা 4 পালোঁ। তাৰপিছত আমি কি কৰিম এবাৰ 6 + 8 ইকুৱেল কৰি দিলে কিমান পাম? ইকুৱেল পাম আমি 14। 14ক আমি 2 দি ডিভাইড কৰি দিলে কিমান পাম? 7 পাম। ঠিক আছে, এইটো 7 পালোঁ। ঠিক তেনেদৰে আমি তৃতীয়টো চেষ্টা কৰিম। এইবোৰ কি আছে 8 + 8 + 4 দি আছে। 8 + 4 = 12। 12ক আমি 2 দি ডিভাইড কৰি কিমান পাম? ইকুৱেল 6 পাম। গতিকে 6 ক'ত আছে? এ নম্বৰত আছে। গতিকে এ নম্বৰটো শুদ্ধ উত্তৰ। তাৰপিছত এটা ভেন চিত্ৰ দিয়া আছে। আমাক কি কৈছে ইয়াতে যে উকিল, সৎ আৰু অসৎ এইটো ৰিলেশ্যন কি হ'ব? উকিল সৎ এইটো এটা ৰিলেশ্যনত হৈ আছে। গতিকে আমি এইটো যদি ভেন চিত্ৰ চাওঁ, এই নাম্বাৰটো দিয়া আছে মাজত দুটা, এইটো কেতিয়াও হ'ব নোৱাৰে। তাৰপিছত বি নাম্বাৰ দিয়া আছে, তিনিটা একেবাৰে মানে কি বুজাইছে এইটো? তিনিটা একেলগে থকা বুজাইছে। এইটো কেতিয়াও হ'ব নোৱাৰে। চি নাম্বাৰটো দিয়া আছে বেলেগ বেলেগকৈ দিয়া আছে। তিনিটা বস্তু বেলেগ বেলেগ ইয়াতে নহয়, যিহেতু এটাৰ পিছত এটা ৰিলেশ্যন আছে। গতিকে ডি নাম্বাৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এটাৰ পিছত উকিল, তাৰপাছত সৎ, তাৰপাছত অসৎ, এইটো এটা ৰিলেশ্যন হৈ আছে। গতিকে ডি নাম্বাৰটো শুদ্ধ উত্তৰ হ'ব। তাৰপিছত আমাক কি কৈছে, এনেকুৱা মই আগতে এটা ভিডিঅ'ত দিছিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই, ভিডিঅ'টো আমাৰ চেনেলত যাই চাব পাৰে। ৰিজনিঙত বেছি ভিডিঅ' দিয়া নাই, মাত্ৰ 7-8টামান ভিডিঅ' দিয়া আছে। অতি ইম্পৰ্টেণ্ট আছাম পুলিচৰ SSC GDৰ বাবে গুৰুত্বপূৰ্ণ ভিডিঅ' দিয়া আছে, আপোনালোকে যাই চাব পাৰে। ইয়াৰ ওপৰত বিশেষ বুজা হৈছে, গতিকে এইটো মই কৰি দি আছোঁ। প্ৰথমত কি দিয়া আছে? প্ৰথমত আপোনালোকে কি কৰিব? কাউণ্টিং কৰি ল'ব কিমান আছে ইয়াতে। 1 2 3 4টা আৰু মই ইয়াতে লিখি লৈছোঁ। ইয়াতে মই এটা সহজ উপায় দিছিলোঁ আপোনালোকক। ইমানবাৰ হিচাপ কৰি এটা পদ্ধতি আছে, আপোনালোকে কি কৰিব পাৰে? হিচাপ কৰি উলিয়াব পাৰে। কাউণ্টিং কৰি কেইটা আছে 1 2 3 4 5 6 এনেকুৱাকৈ কৰি চবকে কাউণ্টিং কৰি কেইটা ভাগ কৰি সেনেকৈ কৰিব পাৰে। কিন্তু মই এটা শৰ্টকাট পদ্ধতিত কৰি আছোঁ, আপোনালোকে সেইটো অলপ দেখিব। ইয়াতে কি আছে? A আৰু B আছে। আকৌ বেলেগ কিন্তু দিয়া নাই, অনলি A আৰু B দিয়া আছে। গতিকে আমি কি কৰিম? ওপৰত এটা A লিখিলোঁ, তলত আমি B লিখিলোঁ। ইয়াতে কি দি আছে? প্ৰথম ডেছটোত কি দি আছে? এৰ পিছত ডেছ দি আছে, বিৰ পিছত দি আছে। বিৰ পিছত আমি কি পাম? এ পাম। গতিকে আমি ইয়াতে এ লিখিলোঁ। ঠিক তাৰপৰা আমি লাষ্টত কি দিছে? এৰ দিয়া দিছে। এৰ পিছত আমি কি পাম? বি পাম। বি পালোঁ। তাৰপিছত কি দিছে? আকৌ এৰ পিছত আকৌ ডেছ দিয়া আছে। আমি কি কৰিম? আকৌ এৰ পিছত আমি কি পাম? বি পাম। আমি বি লিখিলোঁ। তাৰপিছত দিয়া আছে এইবাৰ বি এ
বি ডেছ আমি বিৰ পিছত এবাৰ কি পাম বিৰ পিছত আমি আকৌ এ পাম গতিকে এ বি বি এ ক'ত আছে এ নাম্বাৰত আছে গতিকে এ নাম্বাৰটো শুদ্ধ উত্তৰ তাৰপিছত ইয়াতে কি কৈছে যে নিম্নলিখিত প্ৰতিটো প্ৰশ্ন 4টা শব্দ দিয়া আছে যাৰ ভিতৰত 3টা এক নিৰ্দিষ্ট ধৰণৰ একে আৰু আন এটা পৃথক মিলিত বাছনি কৰা এইটো প্ৰশ্নৰ উত্তৰ মই থিৰাংকৈ ক'ব নোৱাৰোঁ আপোনালোকে মই এটা ভাবিছোঁ যে জি টিটো আপোনালোকে জানে যে জি টি কনচেনল হয় এ জেড এইটো ভায়ল কিন্তু জেডটো কনচেনেল তাৰপাছত আইটো ভায়ল আৰটো কনচেনেল এনেকৈ দি আছে কিন্তু লাষ্টৰটোত কি দি আছে ইউটো কি হয় ভায়ল হয় গতিকে ডি নাম্বাৰটো শুদ্ধ উত্তৰ হ'ব গতিকে ইয়াত ডি নাম্বাৰটো নাম্বাৰটো কোৱেশ্চনটো দিছে যে ৰিডিং নলেজ ৱৰ্ক তাৰপিছত দি আছে পঢ়া জ্ঞান আৰু কাম এইটো 4টা অপশ্যন দি আছে কোনটো হ'ব ৰিডিঙৰ পিছত কি আহিছে নলেজ আহিছে তাৰপিছত আমাৰ ৱৰ্কৰ পিছত কি হ'ব ৱৰ্কৰ পিছত আপোনালোকে দেখিলে যে পঢ়া জ্ঞান কামৰ পিছত কি হ'ব কামৰ পিছত কি আহিব ইয়াতে দেখিবলৈ আছে দুটাই আছে ৱৰ্কৰ পিছত আমি এক্সপিৰিয়েঞ্চ আহিব আৰু যদি আমি এইটো অসমীয়া চাওঁ কামৰ পিছত কি হ'ব অভিজ্ঞতা আহিব গতিকে বি নাম্বাৰটো ইয়াৰে শুদ্ধ উত্তৰ তাৰপিছত এটা কোড দিয়া আছে আইএনৰ কোড দিয়া আছে 126 আৰু উইনত দিয়া আছে 2896 তেন্তে কে আই এনৰ এইটো ইকুৱেল হোৱাট যদি আমি এইটো যদি সলভ কৰিব যাওঁ তেন্তে আমাৰ এটা চাৰ্টৰ প্ৰয়োজন হ'ব গতিকে আপোনালোকে এই চাৰ্টটো মুখস্থ কৰি ল'ব পঢ়ি ল'ব মনত ৰখাৰ চেষ্টা কৰিব আপোনালোকে যেনেকৈ নহয় কিয় এই চাৰ্টটো পঢ়িবলৈ চেষ্টা কৰিব বা মনত ৰখাৰ চেষ্টা কৰিব এইটো অতি দৰকাৰী আপোনালোকে এনেকুৱা যদি ৰিজনিং আহে গতিকে এইটো চাৰ্ট আপোনালোকে নিশ্চয় অতি প্ৰয়োজন আছে গতিকে আপোনালোকে এইটো মনত ৰাখিব ইয়াতে কি কৈছে প্ৰথমটো আমি ওলাবলৈ চেষ্টা কৰিম কি দিছে আইৰ মান কিমান দি আছে ইয়াতে দেখিবলৈ পাইছে যে আইৰ মান কিমান দি আছে 9 দি আছে গতিকে মই 9 লিখি ললো তাৰপাছত কি দি আছে এনৰ মান কিমান দি আছে 14 এনৰ মান দি আছে 14 আমি এই দুটা যদি প্লাস কৰি দিওঁ তেনেহলে 126 পাব পাৰো নোৱাৰো তেনেহলে আমি কি কৰিম এই দুটা এটা এক কাম কৰি এই দুটা এটা পূৰণ কৰি চাও পূৰণ কৰি দিলে আমি কি পাম 4 9 গুণ 36 36 6 হাতত থেকে 3 তাৰপিছত 9 গুণ 9 আৰু এই 3 9 10 11 12 তেনেহলে আমি 126 পাই গলো ঠিক তেনেদৰে এইটো হল তাৰপিছত আমি এইটো পালো 126 এনেকৈ পালো তেনেহলে আমি কি কৰিম ইয়াৰ পিছত উইনটো চাব লাগিব উইনটো কেনেকৈ হৈছে WIN ডব্লুৰ মান কিমান দিয়া আছে ডব্লুৰ মান ইয়াতে দেখিবলৈ পাইছে ডব্লুৰ মান 23 দিয়া আছে গতিকে আমি ইয়াতে 23 লিখি ললো তাৰপিছত কি দি আছে আইৰ মান কিমান দি আছে আমি পালো 9 গতিকে আমি ইয়াতে 9 লিখি ললো তাৰপিছত 9 পালো তাৰপিছত দি আছে এনৰ মান কি দি আছে এনৰ মান ইয়াতে দেখিবলৈ পাইছে এনৰ মান 14 দি আছে গতিকে আমি 14 লিখি ললো আমি ইকুৱেটা যদি টোটাল আমি যদি ইনটু কৰি দিম কিমান পাম আমি পাম 2896 পালো ঠিক তেনেদৰে আমি কে আই এনৰ মান ওলাম এতিয়া কেৰ মান কিমান দি আছে ইয়াতে এর মান কিমান দি আছে 11 দি আছে গতিকে আমি 11 লিখি ললো তাৰপিছত কি দি আছে আইৰ মান আমি পাইছো 9 পাইছো গতিকে এতে হ'ব 9 তাৰপিছত কি দি আছে এনৰ মান কিমান দি আছে 14 গতিকে আমি ইয়াতে 14 লিখি ললো আমি গোটেইকেইটি প্লাস কৰিম প্ৰথমত আমি এইটো প্লাস কৰি দিছো 14 9 এইটো ইনটু কৰি লৈছো 4 9 গুণ 36 6 তো 3 126 পালো আমি 126 126 তাৰপিছত 11 থাকিল আমাৰ 11 থাকিল এটা ওপৰত কৰি লৈছো আমি কিমান পালো 126 আৰু 11 কিমান পাম ইয়াতে 6 2 1 তাৰপাছত 6 2
1 গতিকে কিমান পাম ইয়াতে 6 পালো 6 6 7 8 পালো 6 8 তাৰপিছত ইয়াতে হ'ব 3 তাৰপিছত 1 গতিকে 1 3 6 8 ক'ত আছে এই নাম্বাৰত আছে গতিকে এই নাম্বাৰটো শুদ্ধ উত্তৰ তাৰপিছত পৰৱৰ্তী আমাক এটা সিৰিজ দিয়া আছে এই সিৰিজটো কেনেকৈ উলালে আমাক লাষ্টত কি কৈছে দুটা উলাব দিছে এই দুটা আমি কেনেকৈ উলাব পাৰিম দুটা উলাব দিছে গতিকে এইটো উলাব লাগে আমি চাৰ্টৰ সহায় লম চাৰ্ট জেডৰ পিছত কি দি আছে এল দি আছে জেড ক'ত আছে জেড একেবাৰে লাষ্টত আছে জেড একেবাৰে লাষ্টত দিয়া আছে তাৰপিছত এল গতিকে এইটো বহুত ডিফাৰেন্স এইটো হ'ব নোৱাৰে গতিকে আমি কি কৰিম আমি এই জেডৰ পিছত কি দি আছে এক্স দি আছে গতিকে জেডৰ পিছত কি দি আছে এটা এৰি কি কৰিছে এটা এৰি বাদ দিছে বাদ দি কি কৰিছে এক্স লৈছে ঠিক আছে তাৰপিছত এল ক'ত আছে এল ইয়াতে আছে এলৰ পিছত কি কৰিছে জে আহিছে এটা বাদ দিছে এই দুটা বাদ দিছে এলৰ পিছত জে আহিছে তাৰপিছত এবাৰ আমি যদি চাও ভি এতে ভি আছে ভিৰ পিছত কি কৰিছে এই ভিৰ পিছত কি আহিছে এনেকৈ টি লৈছে এটা বাদ দিছে তাৰপিছত আমি যদি চাও ইয়াতে এইচ ক'ত আছে এইচ আমি এইচ টো ইয়াতে আছে এইচ কি কৰিছে এইচৰ এটা বাদ দি কি কৰিছে এফ লৈছে এফ ললে ঠিক তেনেদৰে আমি এবাৰ কি কম ইয়াতে কি পালো টি পালো ভিৰ পিছত কি পালো টি পালো তাৰপিছত এটা বাদ দিলাম কি পাম এবাৰ আর পালো এস বাদ দিলাম কি পাম ইয়াতে আর পালো তাৰপিছত এফৰ পিছত আমি কি পাম এফ আছে ইয়াতে এফৰ পিছত কি পাম আমি এফৰ পিছত আমি কি পাম এটা বাদ দিলাম কি পাম ডি পালো গতিকে আর ডি সি নাম্বার শুদ্ধ উত্তৰ গতিকে সি নাম্বাৰটো হ'ব এটা আর ডি তাৰপিছত পৰৱৰ্তী যদি চাই এইটো এটা কোড দিয়া আছে এ বি সি ডি ইকুয়াল 24 ডি সি ইকুয়াল কোড এইটো উলাবলৈকে আপোনাৰ এই চাৰ্টখনৰ প্ৰয়োজন হ'ব ইয়াতে কি দিছে এ বি সি ডি এর মান কিমান আছে এর মান আছে 1 লিখি ললো প্লাস দিলো প্লাস কৰিম প্ৰথমত আমি বি মান কিমান দি আছে 3 প্লাস কৰিলো তাৰ পিছত সি ৰ মান দি আছে বি ৰ মান 2 হ'ব ইয়াতে বি ৰ মান 2 হ'ব তাৰ পিছত সি ৰ মান 3 হ'ব ডি ৰ মান 4 দিয়া হ'ব গতিকে এখানে প্লাস কৰি আমি 24 পাব পাৰো গতিকে নোৱাৰো গতিকে আমি কি কৰিম এটো পূৰণ কৰি দিম এটো কি কৰি দিম পূৰণ 1 পূৰণ 2 পূৰণ 3 পূৰণ 4 এটো যদি পূৰণ 2 1 গুণ 2 3 গুণ 6 6 4 গুণ 24 গতিকে আমি 24 পালো ঠিক তেনেদৰে ডি ই আমি পূৰণ কৰি দিম ডি পূৰণ করলে ডি এর মান কিমান দি আছে ডি এর মান দি আছে ডি এর মান কিমান দি আছে 4 আৰু এর মান কিমান দি আছে 5 আমি দুটা যদি 4 আৰু 5 এর যদি পূরণ কৰি দিও কিমান পাম 5 4 গুণ 20 20 গতিকে 20 কত আছে বি নাম্বারত আছে গতিকে বি নাম্বারটো শুদ্ধ উত্তৰ ইয়াৰ আগৰ ভিডিওত মই এটো আপোনালোকক কৰিব দিছো এটো একচুয়ালি অপচনত আপোনালোকৰ কি অপচনত এটো এনসারটো অপচনত নাই কিবা কোনো টাইপিং মিস্টেক হৈ গল এটো যদি আপোনালোকে যদি কৰিব চাই তেনেহলে ইয়াতে কি দি আছে আপোনালোকে শর্টকাটত কৰিব হিসাব কৰিলে এনে ওলাই যায় এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা 11 12 13 14 15 16 হলে চাৰিটা কৈ ভাগ কৰি ললে চাৰিটা ইয়াত আছে চাৰিটা নহব আপোনালোকৰ ইয়াতে চাৰিটা দি আছে চাৰিটা নলৈ নহব আপোনালোকে সিধা শর্টকাটত কি কৰিব ইয়াতে কি দি আছে এ বি সি ডি দি আছে গতিকে আপোনালোকে কি কৰিব এটা ত্ৰিভুজ আঁকি লব এনেকৈ ইয়াতে এ দিলে ইয়াতে বি দিলে ইয়াতে সি দিলে আমি কি পাইছো
এ এর পিছত কি পাম আমি ইয়াতে বি পাম বি আহিল এর পিছত এনেকৈ বি আহিল তাৰপিছত আমি বিৰ পিছত কি পাম ইয়াতে বিৰ পিছত চি পাম চি লিখিলোঁ তাৰপিছত কি দিছে চি চিৰ পিছত আমি কি পাম এ পাম এ পালোঁ চিৰ পিছত এ পালোঁ তাৰপিছত এৰ পিছত কি পাম আমি এর পিছত আকৌ বি পাম গতিকে এনসাৰটো হ'ব বি চি এ বি এইটো হ'ব শুদ্ধ উত্তৰ গতিকে বি চি এ বি ইয়াতে নাকি বি চি এ বি ইয়াতে নাই বি চি এ বি ইয়াতে নাই গতিকে এইটো শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ হয়তো মোৰ টাইপিং এইটো মিষ্টেক হৈছে ইয়াতে এনসাৰটো নাই গতিকে শুদ্ধ উত্তৰ হ'ব বি চি এ বি গতিকে দেখো এনেকৈ কৰিব আপোনালোকে ত্ৰিভুজ লৈ কৰিব তিনিটা এ বি চি ডি দিয়া থাকিলে সহজ হ'ব এনেকৈ গতিকে আজিৰ ভিডিঅ'টো ইমান আছিল ধন্যবাদ ভিডিঅ'টো যদি ভাল লাগিছে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰা আমাৰ চেনেলটো নতুন পাইছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰি দিয়ক